নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ৰেচিপিলৈ। আজি একদম বঢ়িয়া ৰেচিপি এটা লৈ আহিছোঁ। নৰ্থ ইণ্ডিয়া ষ্ট্ৰীট ফুড বুলিও ক'ব পাৰে, আলু দহি চাট, আলু টিকি চাট বুলিও ক'ব পাৰে। তেনেহ'লে বলক আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আৰু যিসকলে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চাট বনাবলৈ মই প্ৰথমতে সৰু সৰু আলু কেইটামান লৈছোঁ। আপোনালোকে ডাঙৰ আলুও ল'ব পাৰে। আলুকেইটা বইল কৰি লৈছোঁ, মই বাকলিটো চেলাই ল'লোঁ। এতিয়া এটা বাটিত কৰ্ণফ্লাৱাৰ লৈছোঁ 2 চামুচ। কৰ্ণফ্লাৱাৰ সলনি আপোনালোকে ময়দাও ল'ব পাৰে। আৰু আধা চামুচ চুজি লৈছোঁ। চুজিটো ক্ৰিস্পিনেছ দিয়ে। চুজিৰ সলনি আপোনালোকে পিঠাগুড়িও দিব পাৰে। তাৰ লগতে মই চাট মছলা, চিলি ফ্লেক আৰু আন্দাজমতে নিমখ দি দিছোঁ। এতিয়া পানী দি এটা ঘোল বনাই ল'ম। চিলাৰীটো বহুত বেছি পাতল কৰিব নালাগে, বহুত ডাঠো কৰিব নালাগে, মিডিয়াম কনচিষ্টেঞ্চি হ'লে হ'ল। ঘোলটো বনাই কিনে অকণমান টাইম থৈ দিম, কাৰণ চুজি যেতিয়া পানী অবজৰ্ব কৰিব অকণমান আৰু ডাঠ হৈ যাব, সেইকাৰণে অকণমান সময়টো থৈ দিম। তেতিয়ালৈকে আমি আলুখিনি মেছ কৰি লওঁ। মই এতিয়া আলুখিনি ধুনীয়াকৈ কাটা চামুচ এখন লৈ পিটিকি লৈছোঁ। কাটা চামুচেদি এনেকৈ পিটিকিলে ধুনীয়াকৈ পিটিকা যায়। এতিয়া ইয়াতে নিমখ দিছোঁ, মই ক'লা নিমখ দিছোঁ আধা চামুচ, আপোনালোকে নৰ্মেল নিমখো দিব পাৰে। ধনিয়া গুড়ি অকণমান দিছোঁ আৰু জিৰা গুড়ি অকণমান দিছোঁ আৰু ৰেড চিলি পাউডাৰ অলপমান দি দিছোঁ, বেছি দিয়া নাই। এতিয়া এইখিনি ধুনীয়াকৈ হাতেৰে মিক্স কৰি ল'ম। একদম সহজ বনাবলৈ। এতিয়া সৰু সৰু বল বনাই কিনে অকণমান চেপেটা চেপেটা কৰি ল'ম, যেনেকৈ টিক্কি বনায়। পেটিছকেইটা অকণমান ছেট হ'ব দিম। এতিয়া টাৱা এখন লৈছোঁ, তাতে ৰিফাইন তেল দি দিছোঁ অলপ। এতিয়া যি বনাইছিলোঁ ঘোলটো অকণমান ডাঠ হৈ গৈছে। এতিয়া তাতে পেটিছকেইটা এটা এটাকৈ ডুবাই দিম আৰু তেলত ভাজি ল'ম। এইটো চাট বনাই খাব, বহুত ধুনীয়া লাগে খাবলৈ। একদম এফালে ভালকৈ হ'ব দিব ধুনীয়াকৈ, কাৰণ ভালকৈ নহ'লে ভাঙি যাব। ধুনীয়াকৈ হ'ব দিয়াৰ পিছত লুটিয়াই দিব। 2-3 মিনিটমান আৰু কম জুইত ভাজিব, তেতিয়াহে ধুনীয়াকৈ ভিতৰলৈকে সিজি যাব। এফালে লুটিয়াই দিছোঁ, এই পিছফালে অকণমান হ'ব দিছোঁ। হৈ গৈছে পিছফালেও কি ধুনীয়াকৈ একদম ক্ৰিস্পি হৈছে। এনেকৈ বনাই লওক টিক্কিকেইটা। মই নমাই থৈ দিছোঁ এইকেইটা। এতিয়া বাকী যোগাৰখিনি কৰিম। দৈ লৈ লৈছোঁ, মই আধা বাতি লৈছোঁ। এইখিনি ঠিক দৈ হয়। ইয়াতে মই চেনি দি দিছোঁ অলপমান আৰু পানী দিছোঁ, কাৰণ ইমান ঠিক দৈ নালাগে, অকণমান পাতলীয়া দৈয়ে লাগিব। এইখিনি হৈ গ'ল। এতিয়া মই ইনগ্ৰিডিয়েণ্টখিনি দেখাই দিছোঁ কি কি লাগিব। গ্ৰীণ চাটনি আগতে বনাই থোৱা আৰু তেতেলী চাটনি, ৰেড চিলি পাউডাৰ, ক'লা নিমখ, চাট মছলা অলপ, আৰু এয়া জিৰা পাউডাৰ, ৰষ্টেড জিৰা পাউডাৰ, দৈ আৰু পেটিছকেইটা বনাই লোৱা আৰু অকণমান মই ভুজিয়া লৈছোঁ। এতিয়া মই প্লেটিং কৰি আপোনালোকক দেখাই দি আছোঁ। পেটিছ দুটা লৈছোঁ, তাতে অলপ অলপ দৈ দি দিছোঁ। ইয়াতে গ্ৰীণ চাটনি অকণমান দিম। গ্ৰীণ চাটনি ৰেচিপিটো মই আগতে শ্বেয়াৰ কৰিছোঁ দহি বৰা ৰেচিপিৰ লগত। দহি বৰা ৰেচিপিটো চালে গ্ৰীণ চাটনি ৰেচিপিটো পাব। এতিয়া অকণমান তেতেলী চাটনি দি দিছোঁ। ইয়াতে মই অকণমান মছলা দি দিছোঁ, জিৰা পাউডাৰ অলপ, চাট মছলা অলপ, ক'লা নিমখ দিব, বহুত টেষ্টি লাগে ক'লা নিমখ দিলে, আৰু অলপমান ৰেড চিলি পাউডাৰ আৰু ভুজিয়া অকণমান ওপৰত দি দিছোঁ। দৈ আলু টিক্কি চাট খাবলৈ একদম ৰেডি। ইয়াতে নৰ্থ ইণ্ডিয়াত মানে লক্ষ্ণৌতটো বহুত ফেমাছ, ৰাস্তাত ষ্ট্ৰীট ফুড হয়, ৰাস্তাতে পায়, ইমান ধুনীয়া লাগে খাই। মই সেইকাৰণে ঘৰতে বনালোঁ, ট্ৰাই কৰিলোঁ, বহুত ধুনীয়া হৈছে খাবলৈ। যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।